সঁচাকৈ আজি বৰ আনন্দতে আহা শুনি আহা উঠে মই চিনি যাতে তোমালোকৰ বিবাহ কাৰ্য সমাধান কৰোঁ আজিৰ পৰা তোমালোক এখন নতুন সংঘৰত প্ৰৱেশ কৰিলা শুনি এওঁ তোমাৰ স্বামী আৰাধ্য দেৱতা এওঁ তোমাৰ প্ৰভু মই আশীৰ্বাদ কৰিছো তোমালোকৰ ভৱিষ্যত জীৱন মধুময় হওক উঠা উঠা নগৰ মুক্তিসকল এই আনন্দৰ দিনত কি নিৰানন্দৰ বাণী শুনিবলৈ পালো মিছা মিছা আইডল বাণী কোনে জানে কাৰ কেতিয়া কি ঘটে দাদা আহো আমাক অকমান আগবঢ়াই থোৱাহি বাৰু বলা আপুনি বলা বসুদেৱ আকৌ আকৌ হেৰি কৰিব পাৰি নাই না এই বালিকাটিও মিছা হ'ব নোৱাৰি যি দৈৱকীক মই অতি মৰম কৰিছিলো সেই দৈৱকীৰ অষ্টম পুত্ৰসকল মোৰ মৃত্যু দাদা আপুনি এইবোৰ কি কৈছে দাদা আপুনি এই বাণী কেতিয়াও বিশ্বাস নকৰিব দাদা নাই তই মোক দাদা বুলি সম্বোধন নকৰিবি তই মোৰ ভনী হোৱা তই মোৰ ঘৰখন সত্যক নিধন কৰিবলৈ কংসৰাজ কেতিয়াও বিচলিত নহয় মৃত্যুৰ কাৰণে আঠুৱাই থাকি দাদা দাদা মোক ক্ষমা কৰা দাদা মোৰ মুখৰ মিৰে এবাৰ চাওক দাদা দাদা তোৰ দাদা মোক তই মোৰ কোনো নোহোৱা তই মোৰ ঘৰ হওক শান্ত হওক দাদা আপুনি বৰ অধৈৰ্য হৈ পৰিছে ধৈৰ্য ধৰক ইয়াৰ জানো কোনো প্ৰতিকাৰ নাই প্ৰতিকাৰ নাই জানো বসুদেৱ মই যদি ইয়াৰ প্ৰতিকাৰ কৰো কি প্ৰতিকাৰ কৰিবা তুমি বসুদেৱ মই প্ৰতিজ্ঞা কৰি গৈছো দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা প্ৰতিটো সন্তানে মই আপোনাৰ হাতত অৰ্পণ কৰিম আপুনি হত্যা কৰে অথবা পালন কৰে যি কৰে তাকেই কৰিব উত্তম উত্তম উপায় বসুদেৱ মনত ৰাখিবা প্ৰতিজ্ঞা পালন নকৰিলে ভীষণ শাস্তি হ'ব সংঘাত প্ৰতাৰণা কৰিলে এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিবি অন্যথা হ'বই নোৱাৰে মই নিজ হাতে আপোনাৰ হাতত অৰ্পণ কৰিম শুনানো কি শুনা বসুদেৱ তোমালোকৰ প্ৰত্যেকটি সন্তান মোৰ হাতত অৰ্পণ কৰিব লাগিব দাদা দাদা আপুনি ইমান নিষ্ঠুৰ ইমান নিৰ্দয় জ্বৰ পাওঁ নহ'লে গৰ্ভধাৰণ কৰা সন্তান মাতৃৰ মুখপূজা কৰি আপোনাৰ হাতত অৰ্পণ কৰিব লাগিব ইয়াতে প্ৰত্যাহাৰ কৰক দাদা ইয়াতে প্ৰত্যাহাৰ কৰক দাদা দূৰ হ পিখাচি কংস নিন্দা কংস পাশা কংসৰ ওচৰত দয়া নাই মায়া নাই ক্ষমা নাই কংস এটি শক্ত হলেও এই পৃথিৱী জীয়াই থাকিব নোৱাৰিব বহৰি ইহঁতকে অন্ধকাৰ কাৰাগাৰত আবদ্ধ কৰা বসুদেৱ মনত ৰাখিবা প্ৰতিজ্ঞা পালন নকৰিলে ভীষণ শাস্তি পাবা কংসক প্ৰতাৰণা কৰিলে এই পৃথিৱীৰ পৰা চিৰা বিদায় ল'ব লাগিব চিৰা বিদায় ভগৱান ভগৱান এই কি তোমাৰ লীলা প্ৰভু নাজানো আমাৰ এই মিলন
মধুময় হয় নে নহয়? এই মুহূৰ্তৰ ভিতৰতে এটি অদ্ভুত কাণ্ড হ'ব যেন পাইছো। দৈৱকী, আজি মোৰ প্ৰতিকাৰ বাবেহে তুমি ৰক্ষা পালা। এই প্ৰতিজ্ঞা জানো ৰক্ষা কৰিব পাৰিবা নাথ? পিতৃ মাতৃৰ বুকুফুটা কৰি নিজ হাতে নিজ সন্তানক এজন দানৱৰ হাতত তুলি দিব পাৰিবা জানো? এয়া জানো সত্য? উপায় নাই দৈৱকী, মই যে প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা পালন কৰিবই লাগিব। কোনো চিন্তা নকৰিবা, কপালত যি লিখা আছে সেয়াই হ'ব। এতিয়া যাওঁ ব'লা। বলক নাথ। সাৱধান 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 সাৱধান। ৰাম ৰাম ৰাম, মহা বিপদত পৰিলো। এই কংসৰাজাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এই দেশৰ মানুহবোৰ আন্ধাইলৈ পলাই যাব ধৰিছে। ময়ো আন্ধাইলৈ পলাইয়ে যাম। ইয়াৰ উৎপাত প্ৰভু দয়াময়, মোক এটি সুখত ডুবাই দিয়া প্ৰভু, মোক এটি সুখত ডুবাই দিয়া। বকুললৈ যাব পাৰিনি? মোক বকুললৈ যোৱা পথটো দেখুৱাই দিয়ক। মই বৰ বিপদত পৰিছো ককাই। কিয় তুমিনো বকুললৈ কিয় যোৱা হে? মোকে চিনি পোৱা নাছিলা বাৰু? তুমিনো বকুললৈ কিয় যোৱা হে? কিয় কথাবোৰ জানো শুনা নাই? কি কথা? ৰাম 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 ৰাম, যোৱাচোন যোৱা, কোনোবা একেবাৰে ভালকৈ চাই ভালকৈ যাব নেকি? হে ভগৱান, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক। দৈৱকীৰ গৰ্ভত বসুদেৱৰ এটি পুত্ৰ সন্তান জন্মিছে। পুত্ৰ সন্তান আৰু এই শিশুটিয়ে কৈছে যে বকুলৰ নন্দনৰ ঘৰত ভগৱানে যোগমায়া ৰূপে জন্মগ্ৰহণ কৰিছে। যোগমায়া আৰু দৈৱকীৰ গৰ্ভত তেওঁ শ্ৰীকৃষ্ণ ৰূপে জন্মিছে। শ্ৰীকৃষ্ণ কংস আৰু যিমানবোৰ দুৰ্দান্ত দানৱ আছিল সেই সকলোকে বোলে ধ্বংস কৰিলে। তেনেহলে কংসই দেখোন এই শিশুটি ক্ষীণত আছে মাৰিব নোৱাৰে। কাৰণ সেই শিশুটিয়ে তাক নি দণ্ডৰজা ভোট খাব কৈছে আৰু যোগমায়া মানি দৈৱকীৰ ওচৰত খাব কৈছে। ৰক্ষা তেনেহলে বল ভাই, আমি এতিয়া হে ভগৱান, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক প্ৰভু, অত্যাচাৰীক নিধন কৰক প্ৰভু। Pica,
দিগদাৰ এজনী অগণন বৃষ্টিৰ মাজতো মই দেখিবলৈ পাইছো দূৰলৈ যোৰাই দিবা নন্দ ৰজাৰ ৰাজধানীলৈ আৰু বেছি দূৰ নাই শিশু জন্ম পোৱাৰ আগমুহূৰ্ততে বন্ধনুৰ কাৰাগাৰ মুকলি হৈ গ'ল অগণন পালি প্ৰহৰীসকল নিদ্ৰাত মগ্ন কি সুন্দৰ দেহৰ গঠন যেন আকাশৰ তৰাই এই শিশুটিৰ গাত জিলিকিব লাগিছে নিষ্ঠুৰ কংস তোৰ জানো এতিয়াও পাপ পাপনা শেষ হোৱা নাই এটিকৈ মোৰ হাততি সন্তান তই বিলত আঁচুৰি মাৰিছ কিন্তু এবাৰ নোৱাৰিবি নৰাধম তোৰ এই পাপ কাৰ্যত জননী নকৰে সহায় কৃষ্ণ কোলাহত লৈ বসুদেৱে লৈয়া যায় অষ্টম পুত্র মুখ লাগে দৈবকীর অষ্টম পুত্র জীব ঘরঘট এটিকৈ মই হাততি সন্তান হীনত আচৰি হত্যা কৰিছো কিন্তু এইবাৰ দৈববাণীৰ প্ৰকাশিত মতে অষ্টম সন্তানৰ জন্ম হৈছে ভীমৰ ঘৰঘট তাক মই এই পৃথিৱীৰ পৰা চিৰা বিদায় দিম কংস ৰজাৰ ভয়ত স্বৰ্গ মৰ্ত্য আকাশ পাতাল ভয়তে থৰ কিন্তু সামান্য এটি বালকৰ হাতত মৃত্যু হব এই মহাবীৰ কংস নহয় বখুৰে লৈ হাদুবুকিৰ অষ্টম পুত্ৰ মহাৰাজ দৈবকীৰ অষ্টম সন্তান কিন্তু পুত্ৰ নহয় মহাৰাজ কন্যাহে কন্যা কি আচৰিত কথা দৈববাণীৰ মতে হ'ব লাগিছিল পুত্ৰ কিন্তু কন্যা হ'ল কেনেকৈ তেন্তে দৈববাণীক বিশ্বাস কৰিবই মহা ভুল কৰিছিল নহয় দৈববাণী কেতিয়াও মিছা হ'ব নোৱাৰে দিয়া বখুৰে মহাৰাজ কন্যা হলেও পৰিত্ৰাণ
এই কি চলে না? নারায়ণ নারায়ণ কোন হেই নারায়ণ? ময়েই হেই নারায়ণ। সংখ্যক পাৰিব নারায়ণ, সাৱধান নারায়ণ। স্বৰ্গ মধ্য অথবা পাতালত লুকাই থাকিলেও পৰিত্ৰাণ পাবা। মোৰ আদেশ পালে মাৰিব হেই নাৰায়ণ। গতিকে তুমি সোনকালে উঠা। কতা কতাই তপলা এয়া লো বাছা। বাগান গৰাকী যেন গাড়ী নাপাৰিব কৃষ্ণ। তুমি চাৰিটা ফল খাওঁতে বাগান গৰাকীয়ে গালি পাৰিব। কৃষ্ণ আমি কিছুমান ফল ছিঙি আন ঠাইলৈ যাওঁ বলা, কাৰণ বাগান গৰাকী আহিব পাৰে। আমাৰ এই কৃষ্ণ বিধানতে আমি আন্ধাৰলৈ কিয় যাওঁ? ইয়াতে বহি বহি খাম। আমি তাড়াতাড়ি কিছুমান ফল ছিঙি লওঁ আহক, কাৰণ বাগান গৰাকী আহিব পাৰে। বাৰু তোমালোক কামতে কাম হওক। মোৰ কিন্তু অলপ সন্দেহ হয়। আহা আমি আছো, ভয় কৰাৰ কোনো কাৰণ নাই। আমাক যদি কোনোবাই মাৰিব আহে আমি তোমালৈ গুচি যাম দে। বাৰু তোমাৰ লগত থাকোঁতে আহক। কথাই লৈছা এই কি বুলি এটা চিন্তি এই নাই এটা সময় যাব নোৱাৰো এতিয়া মই একেবাৰে যাব নোৱাৰো মই ঠিক লৈছো
মুছৰি মাৰিম। ইজনে আহিব মোৰ ল'ৰাটোৰ মাৰিছে তাৰ বিচাৰ তাৰ কথা মানে যে নকয় লাৰু জগদা কৃষ্ণ ঘৰত আছে নে নাই হ'ব আৰু কি সেইদিনাখন হেনো সৌ মাধৱী ছোৱালীৰ ঘৰলৈ গৈ সিহঁতৰ বাহাৰিত সোমাই নামৰিব এৰি দিছে অসুৰৰ বাগানত ফল পাৰি খাইছে সিহঁতক মাৰি নেপেলালে নে মাৰিব দূৰৰ কথা আমাৰ কৃষ্ণ আৰু কলাই সেই অসুৰ দুজনক হেনো গলত টিপি মাৰিছে কি অকাইতন ল'ৰা সিহঁতে কেতিয়াবা মোক মাৰি নেপেলালেও ভাল শুনাই জহদা তোমাৰ কাৰণে ইহঁত ইমান ওপৰলৈ উঠিছে তুমি ইহঁতক গাখীৰ খুৱাই খুৱাই নষ্ট কৰিলা মোকে সকলোবোৰ দুখ নিদিবাচোন ইমান চেষ্টা কৰিও মই সিহঁতক চম্ভালিব পৰা নাই আপুনিওতো সিহঁতক শাসন কৰা উচিত এইবাৰ গৰু চাৰি আহিলে সিহঁতক মোৰ ওচৰলৈ পঠাই দিবা সিহঁতৰ এক বিচনি নিদিলে সিহঁত আকৌ ওপৰলৈ উঠিব যদি মোৰ কথা বিশ্বাস নকৰে তেনেহলে দাম আৰু সুদামক সুধিব পাৰে যদি মোৰ কথা বিশ্বাস নকৰে তেনেহলে কৃষ্ণৰ মুখ মেলি চাওক নিশ্চয় তাৰ দাঁতৰ গুৰিত মাটি লাগি আছে মই গৰুবোৰ বৰ বেয়াকৈ দি থৈছো গতিকে মই সোনকালে যাওঁ বিশ্বাস কৰিব নোৱাৰা হৈছো ভালে ভালে মুখ মেল এইবোৰ কি জিলিকিছে তৰা দেখোন চাওক কতো চন্দ্ৰ কতো সূৰ্য সমস্ত সৌৰজগত বিশ্ব ব্ৰহ্মাণ্ড কৃষ্ণৰ মুখৰ ভিতৰতে আছে বৃন্দাবন যমুনা আৰু সেইজনী মই এয়া কি দেখিলো তেন্তে কৃষ্ণ সঁচাকৈয়ে ভগৱান বলা বাছা অথনিৰে পৰা একোৱে খোৱা নাই ভোকটো লাগিবয়ে বলা বাছা ইত্যাদি কৰি
মই বোলো ভাল কৰিব আছে নেকি মই বোলো আছে নে নাই আৰু হার হুৰেই নাই যাওক বন্ধু এটি গীতকে গোৱা যাওক হয় হয় এটি গীতকে গোৱা যাওক হবি রে হরিম এ আমাকে বলো রে কেথা উতার ও আওয়াজ হয় মালগাড়ি কেথা আমাকে বলো রে কেথা উতার ভাই পুরো আমি মালগাড়ি কেথা উতার ও হাল কাটু গাড়ি কাটু আৰু কাটু মই সেরি মাঝে মই ভাল কৰো মই গানা লুয়া আমাকে বলো রে কেথা উতার ভাই পুরো আমি মালগাড়ি কেথা উতার ও সই গানত গেছিলু গরু কিনিম বলি গরু নাপে গরু আনলু ওটিরি বাবু আমাকে বলো রে কেথা আমি কাম বিচাৰি আমাকে বলো রে কেথা আমি ব্যস্ত ও একা দেখার পর গিয়ে আসি হাল করে দিবা পাৰিম ৰাণীয়াই কিন্তু পুৰণা হাল মেৰামতি অলপ বেছি হ'ব হ'ব বাৰু তোমালোকক যি লাগে তাকেই দিম এতিয়া কাম আৰম্ভ কৰা আমি কাম আৰম্ভ কৰিলোৱেই ৰাণীয়াই ও কি হলো কাম কিন্তু আজি ভালে আছা মাছটো কিন্তু ভাল কাম কোনখান মনা আনছা ডাঙৰ খান ভালকে ওলাবি বহুত বস্তু আছে দে হ'ব দে বাছুৰিটো তই ধাৰা গেল যা দে ধাৰা ধাৰো পইচা ক'ত বা কি হৈ আছে এটো একেবাৰে ভৰিত তাত লৰাই দিছি ঐ ক'ৰবাত গাজাল চাজাল মাৰি ঠিক কৰি থৈ দিবা পাৰলিয়ে হ'ল পাৰলিয়ে তো এখন যোন চামুচ হয় এখন ক'ত গেলা না ঐ ক'ত গেলা না মনাখানত পাছো মনাখানত ক'ত মনাত পাছা তো হে কালি মই চিৰা খানতে চামুচখন একে ৰল নহয় দে পাতলি ধৰো পাতলি ওই এসুন বাটি বাতি আছে কর কি রাখছ বাবা কর কি রাখছ কই জুতো কাম কৰিছ তই হেতো কাম কৰ বাটি ওলাবি চামুচ ওলাবি পৰাস ওলাবি দুদিন পিছত কেনাই ওলাবি তই বাটি মাৰে নে তুই বাটি ধৰ তই এ ধাৰা ওলাব ওই তোৰ কাম কৰ অলপ বন্ধ হৈছি ও না যাবা এরি কই আহা চুকা করে রাসুল পাক কই ও নাজাই না বেরি থৈ দিৰি হ'ব দে তই কিমান গান মাৰি থাকা খালি না নাই কেতিয়াবা গানে মাৰি আছা দে ধাৰাং দে তুই ধাৰ মাৰ ওই পাছা যদি লয়া হাতলো আনি হ'ব হাতলো আলৈ দে আনুংগে হাতলো দে যা লয়া
এই হাতুৰে আনছা বাতুলি কয় ঐ ল তই মোৰ লগত 25 বছৰে কাম কৰিলি হাতুলি বাতুলি তই চিন নাপা ও পাগল নাপাগল পাগল কৈছোন কোৱা নাই মোক কি মই কোৱা নাই ঐ কি কোৱা নাই যা তই খানা খাও যা বেছিকে অলছি অলপ 2 কোপ মাৰি মিলে হৈ যাম ৰ তই এখন করবে আনছিল করার থাক আগে শুনু সেও ইনু তো কই আছা ওই তুই এখন করবে আনছিল আগে শুনু সেও আজি শুন বোঝে গেছিলু কারো গরিব দেখি পাইছিলি নাকি কুন্দি না ও এই তুই আজিকালি ঘর পারাও যা আসি শুনু বেমার হয়ে আছো কত বেমার আছিল ওই কালি ও আগে নিজে আছিল নাকি আগে নিজে বসি না মনে যাইবা বসি না নাই নাও কিবা ও বসছি ধারো তো ও জায়গা শিওমন বসি গো আসি লয় আনতে মানুহ ওই কই গেলি ওই কই এ ল হই যা এ এরিকা বয় মানে আতুই তো গো লই ফেলেতে গাজালেতে একটা মারবি দে এতে একটা হবো আলগে মারি খালে বেশি কি অংশ কাটতে লাগবো মারাই না যায় এই মারলো ইনো করত ওই হাত কাটায় জানা নাই ওই ও কাটায় জানা নাই তুমি কি করত নাছা কিয়া ওরা মানে ওই মানে সব ঘাড়ে উঠে করবে না মানছিলি তোর গো যাবো কাটা যাবো এ দে আট পাটা ওই গেছি ও কাটা ওই গেছি কাটা ওই গেছি ও গেছি হবো ও বিজেপি কুবেছি কাজানো কুবায় জানে ওই লুকিনু কথা ভর ভরে আছা ওই ও বিজেপি কাজানো কুবেছি ওরে কুবায় জানে ও তো ওই ওকে সুন্দরী কাছা খুব সুন্দর ওই মোৰ লগত 25 বছৰে কাম কৰিলি তই গাজাল তো নিখলি চিৰাকে দৰ ভৰবা তোৰ লগত কি হ'ব তই হে জানা চলিব লিখবা কিনকে ৰাখছা তই হে জানা ভক্তি গাজাল তো রে লো দিদি ভালকে দে ও কুবাম মারবে বঢ়িয়াকে কুবাম না কুবা আস্তে কুবাবি ধরে কুবাবি ও কি হলো ও ও ভুলতে রাখছিও রে মাথা খেলে দিবি তো মারি না পেন্সিল বল না চিন্তা দিবি নাই বা খেলা লাও গিয়া মোক কে তো গিয়েছে তো তোক কি আৰু দিয়াছা পৰত থাকি লো ভাল যাব রে আরে কাটবাই রাখবো ওই যা কাটা যা ভিত্তি উঠাবার কাটা যা ওই যা কাটা যা কাঠত টালি কাটা যা যাই কাটাই না যাই ওই কুমারে যা নাই ওই কি রে না নাই মোর কিন্তু গাজান কুবা গেছি তোর পরাত খান গেছি না নাই র কাটা অসি রসি কাটা কই ওই আছে বেটা রসি কই ওই বেটা রসি কাটা আছে এটা সবাই না হয় আরে নিকা ধর ভালকে মানুহ বঢ়িয়া ভালকে ধৰ ঐ ওই না ভালকে আগুয়া
নাই আপুনি কানচোন এতত না তোর তোলত দেখি চলো না ভাঙে 25 বছর কাম করলু জানছা নাই তো এখানে 5খান মান হাল ভাঙি লৈ দিছা তো কত কইবা খানা ভাল আনছু ওই কি কইবা কথা Dewi birak pilak suara. Osina, deh. Kurang jauh. Ker. Oh ya sih. Osina kan lo ya. Makanya kita langsung mulai mau kayak gini loh. Ya iyo mau pakai tangan. Roh. Amin orang emang satu ganda coba. Ah? Ya? Ektor holen ayo osi kake hol. Orang sami kita apa? Nai sih. Mana kan nai. Deh, Dio kita lo. Deh, doi tinggal lo. Online ayo. Wala, tôi ngồi qua mọc, vậy là qua lại đi thằng ăn. Ibarat bola suara kan? Buah kan? Karas suara kan? Ibarat ya. Kira bisa tiba gopini po. Osina na. Na gakiran po. Dosun bote Allah sanjo, kene osi. Ra. Dia tani sang. Oh no, korang ngồi dia hai le. Mode tamaku re. Mungkin lagi koi na salah. Akora parate. Oh no, korang ngồi dia re. Mode Mukelegi koi na salah, oh mara marate. Oh no, kau seringai le, dia kau ini dulu tu. Kau ni jauh kam ni jago, misteri kai, oi. Apa deh, oi deh. Iya boleh, osi gitu. Osi. Kani ay, bapak dia ada sailo, halke sao. Sailo. Ponam rani ay, ponam. Mone mangha koi. আমার খাবার কামে কামে ফিনিশ রানি আগে ইয়া আমার Ekote mari asa, hewan perut. ও সাউসুন কিমান লিছি রা কই বার কমনি না পাওসা সাংগা শুন দেখখান ফুটাও আছিল কিন্তু ঠিক তো ইয়া না না হইও তুই রা সায়াসু
আছে কিবা এখন পাছো চশমাযোৰা আজি নামলো না চাম মোক চাবি ইমান বাঢ়িছি নৰো ঐ চাওচোন চাও তই ওরা শুনো সিলিন্ডার হয় মই চাব লাগিব ৰ 5 0 এটা আৰু এটা ও বাস ও বাচ্চ ওই বাচ্চ জানজনেতে আজি ইনকাম ভালে হ'ল রাজা ঘরে কাম করছি না ভালে হ'ল আজি জানজো দোকানটা ওরা শুন মোর বাকি তো ৰ কি হ'ল তোৰ বাকী দকচোন সদায় চোন বাকীয়ে বাকী তোৰ তই কিয়া বাকি তো পাইছা এ নকলো ও কি হ'ল ঐ ও নকলো রে এৰিকা কি যে তোৰ কিবা এটা মিলাম আনতে আজি জলো জলো কিন্তু কি কিন্তু মই ইস্থান বাতাইলো কি ঘৰতে এখন লম্বা ইস দিকেছিল কি কয় গৈ অ দে কিবা এটা মিলাম তাই আজি তোৰো হ'ব মোৰো হ'ব কিন্তু তই পইচা কমকে ৰে কিয়া মিস্ত্ৰী কাজ হলিও দোকানচি কাজ দে বস্তুখিনি বৰ ভালকে বৰ নেৰবি এটাও লজ হৈ বলি নতাই কেনচিল দাও হয় গৈ গ'ল ওই বাসু ও মাথা কিনি ভরাছু ভৰাছা নে নাই ও মাথা ভরাছু ইটা দাও দাদা ভরাছু ভৰাছা অ আজি ইনকাম ভালে হ'ল কাম বাসু গ'ল রাজার ঘর আজি এটা গানকে গাই যাম তাই জানতে ও এ আমাকে বলো রে ও কেটা হুতা ও ভাল করি আমি ভাল গাড়ি নেতা এ আমাকে বলো রে কেটা হুতা ও ভাল করি আমি ভাল গাড়ি নেতা ৰাণী আই গাখীৰ আনিছো ৰাণী আই গাখীৰ আনিছো ঠিক সময়তে আহি পাইছা ইমান খামি জামি আহিছা দেখোন বহুদূর বাপ নহয় রানী আই সেয়ে আমি মোৰ খামি খামি আহিছো ৰাম ৰাম বৰ ভাগৰ লাগিছে অলপ বহা বচা হ'ল কিছু পিঠা পনাকে নাই নালাগে রানী আই আমি এতিয়া আহিছা ইমান তাড়াতাড়িকৈ কিয় যোৱা বচা হ'ল আমাৰ গৰুবোৰ গুৱাহাটীতে বন্ধা আছে ৰাণী আই হয়েতো বাৰু যোৱা বচা হ'ল লগতে ভাৰখন ভিতৰত থৈ যোৱা হ'ব ৰানী আই বেষ্ট ডাক্তৰৰ সেইটো দেখা টাকা দিব পাৰি দেখা আৰু ইয়াক সেই দীপজ্যোতি বেষ্ট ডাক্তৰটো তাক যুতীয়া ভাবে মোক কিবা খাবলৈ দিয়া কৃষ্ণ তই দিগদাৰী নকৰিবি ভূত মই এতিয়া গোপীসকলক মাতি আনি নদীমাধন কৰিম তাৰ পাছতো খাব পাৰিবি এতিয়া বলা ভূত
প্ৰতিবিলাক কৰে নষ্ট হৈ গ'ল। আমাৰ ভাগ্যে দিয়া আমি সকলোৱে নিমন্ত্ৰণ কৰিছোঁ। নদীবোৰ নষ্ট হোৱা কথা, গতিকে এতিয়াৰ পৰা নদীখনক অলপ আনি সকলোৱে মিলি নদীখন কৰা। আপোনাৰ এটা এই দেখা সকলোৱে মিলি নদীখন কৰা। জগতৰ আজ্ঞাপাল এই দেখা সকলোৱে মিলি নদী মন্থন কৰে। মথনি মথে মথে দধি যশোদা গোৱালে
আর গৃহ কর্ম এরিলা সে আনন্দিত মনে আর ভালো কলে কানে আপনে যে মনে আর ভালো কলে কানে আপনে যে মনে আর মতিরা কলইল যদি করিয়া যতনে আর গৃহ কর্ম এরিলা সে আনন্দিত মনে এতর মাত্র তো পাই না কি আছে বপা গোপীসকলে কি উঠুলি কৰা বুলি মোক মাতিব লাগিছে গতিকে মোক এৰি দিয়া আমি কৌটি কৌটি ব্ৰহ্মাণ্ডনে ব্ৰহ্মাদি পৰম দেৱতা গাহৰি দিছোন। মামাদিও সন্তুষ্ট কৰিব নোৱাৰে আজি তাৰ কি হ'ল অকলে মগতি বৈশ্য আছো আমাক কয় মৰ্ম কৰি অনুদান কৰা তই কি অধিক না আমাক এই নদী হাইমন্ত ফাইনালি মতে মোবাইল কেটে সাইড করে এটা কাটা ভাঙবো হ্যাঁ কাটা ভাঙে পাতা এতে না দিলে কাটে ভাঙবো এতে ভাঙবো এটা দলিয়াবো মানে আমার এতে দলিয়াবো আগত দিবি এতে খাতালে লাভ দিছে খাতা তো বুঝিয়েছে খাদ্য দিতে বলেছে মতে দদি জগদাগুয়ালে
বিশাল কিবা যায় কি দিলে তেখেতে ভাঙাই নাই গম পাইছা নে নাই ধৰিম নাই ধৰিম ই এটা কলা নোৱাই মাতে হাৰৰ বনাওনা দেখি নষ্ট কৰিছে গতিকে বন্ধু ইয়াক ধৰিবই লাগিব ভালকে বন্ধু ভালকে বন্ধু ভালকে ভালকে বন্ধু দুই বন্ধু ভালকে এক দুই তুমি মোৰ গলা খুচি ৰাখিবা ধৰি এক দুই তিনি এবার ভালকে এক দুই তিনি কি আমার সেইকাৰণে তো কৈছো মই মোৰতো এইটো ওলাই আছে তোৰ তো ওলোৱা নাই মই তো কি কৈছো ন মোৰ সাথে কত কৰিছো এটো জানি কি আছে এই জয় জয় কৃষ্ণ Oh,
Itu di bodoh saya nih. Kalah sih. He Obama, my hallelujah, no natha. He Obama, my hallelujah, no natha. আর বন্ধ হয়ে তারে লঙ্কা দড়ি Chance. Aduh,